ভাৰতৰ সন্মুখত সোণালী সুযোগ সকলো শত্ৰুতা পৰিহাৰ কৰি ভাৰতৰ ভৰিত পৰিবলৈ সাজু হৈছে ৰঙাচি ভাৰতৰ বাহিৰে গত্যন্তৰ নাই আজি চীনৰ হাতত 500 বিলিয়ন সামগ্ৰী ভাৰতক বিক্ৰী কৰিবলৈ সাজু হৈছে ৰঙাচি ভাৰতে বিচাৰিলেই ঘৰতেই সামগ্ৰী ডেলিভাৰী দিবলৈ সাজু হৈছে চীনে হয় আপুনি ঠিকই শুনিছে চীন আজি ভাৰতৰ মুখলৈ চাবলৈ বাধ্য ভাৰতৰ বাহিৰে চীনক আজি এই মহা বিপদৰ পৰা কোনো দেশে উদ্ধাৰ কৰিব নোৱাৰে কিয়নো চীনক ভাৰতে এই সহায় নকৰিলে চীনত শীঘ্ৰে বন্ধ হ'ব বৃহৎ বৃহৎ উদ্যোগ লগতে মাত্ৰ ৩টা মাহৰ ভিতৰত চীনৰ অৰ্থনীতি 500 বিলিয়নৰ এক বৃহৎ আঘাত লাগিব প্ৰকৃততে ইয়াৰ আঁৰৰ মূল কাহিনী হৈছে দুখন দেশৰ মাজত শেহতীয়াভাৱে লগা শুল্ক যুদ্ধ আমেৰিকা আৰু চীনৰ মাজত লগা এই শুল্ক যুদ্ধই এই পৰ্যায়ে পাইছেগৈ যে চীনে আমেৰিকাৰ বিৰুদ্ধে 151% শুল্ক লগোৱাৰ লগতে আমেৰিকাই চীনৰ বিৰুদ্ধে শুল্ক লগালে 125%কৈ ফলত বৰ্তমান সময়ত দুয়োখন দেশৰ এই অস্বাভাৱিক শুল্ক বৃদ্ধিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আমদানি আৰু ৰপ্তানি তথ্য অনুসৰি চীনৰ পৰা আমেৰিকাই প্ৰতি বছৰে বিভিন্ন সামগ্ৰী আমদানি কৰে যদিও এই সামগ্ৰীৰ ভিতৰত 80% আমদানি কৰে কাৰিকৰী প্ৰযুক্তি কৌশল ধনৰ হিচাপত চাবলৈ গ'লে প্ৰায় 500 বিলিয়ন সামগ্ৰী চীনে ৰপ্তানি কৰে আমেৰিকা ফলস্বৰূপে চলিত বৰ্ষত আমেৰিকালৈ ৰপ্তানি কৰিবৰ বাবে পূৰ্বৰ দৰে সমপৰ্যায়ৰ সামগ্ৰী নিৰ্মাণ কৰি ৰাখিছিল চীনে কিন্তু আমেৰিকাৰ সমানে সমানে চীনেও আমেৰিকাৰ বিৰুদ্ধে শুল্ক বৃদ্ধি কৰাৰ লগে লগে এই সামগ্ৰী এতিয়া আমেৰিকাই চীনৰ পৰা ক্ৰয় কৰাটো একেবাৰে ক্ষীণ হৈ পৰিছে ফলস্বৰূপে বিপদত পৰিছে চীন ইমান বৃহৎ পৰিমাণৰ সামগ্ৰী এতিয়া চীনৰ পৰা কোনে কিনিব লগতে কাৰিকৰী প্ৰযুক্তি সামগ্ৰী যদি 3 মাহৰ ভিতৰত ব্যৱহাৰ কৰা নহয় তেন্তে আপুনি এই সামগ্ৰীসমূহ বিকল হোৱা আৰম্ভ কৰে গতিকে চীনে এই বৃহৎ পৰিমাণৰ সামগ্ৰী বিক্ৰী কৰিব বিচাৰিছে এতিয়া ভাৰতত যদি ভাৰতে চীনৰ পৰা এই সামগ্ৰী ক্ৰয় কৰে তেন্তে অতি কম দামত ভাৰতক দিবলৈ সাজু চীন কিয়নো এই সামগ্ৰী চীনে যদি বিক্ৰী কৰিব নোৱাৰে তেন্তে উক্ত সামগ্ৰী নিৰ্মাণ কৰা বহু বৃহৎ বৃহৎ প্ৰতিষ্ঠান নিমিষতে বন্ধ হ'ব লগতে প্ৰতিষ্ঠান বন্ধ হোৱাৰ ফলত প্ৰায় 3 পৰা 4 লাখ লোকে হঠাৎ চাকৰি হেৰুৱাব চীনত গতিকে চীনৰ এতিয়া একমাত্ৰ ভৰসা হৈছে ভাৰত কিন্তু প্ৰতিটো ক্ষেত্ৰত ভাৰতক বিশ্বাসঘাতকতা কৰা চীনৰ এই বিপদত ভাৰতে থিয় দিয়ে নে নিদিয়ে সেয়া কিন্তু সময়েহে ক'ব